নমস্কাৰ আপোনালোক সকলোকে নিপা বৰাৰ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ একেবাৰে অতিকে আচৰিত এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকক বহুত বনাই মেলি কিবা কিবি আপোনালোকে ভাল পাইছে বেয়া পাইছে বহুতৰ ভাল কমেণ্টেই পাইছোঁ বাৰু, কিন্তু মই আজি যিটো ৰেচিপি লৈ আহিছোঁ নহয় আপোনালোকক শুনিলে খাওঁ খাওঁ লাগিব। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ধুনীয়া চানা বনাবলৈ। আহকচোন আমি চানা বনাওঁ। কিন্তু ভিডিঅ'টো চোৱাৰ আগতে আপুনি যদি মোৰ চেনেলটোৰ নতুন তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন আমি চানা বনাওঁ। এই চানা বনাবলৈ মই চিৰা লৈছোঁ এয়া, আৰু নৰসিংহৰ পাত লৈছোঁ। নৰসিংহৰ পাতখিনি খুব ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ, পানীখিনি নিজৰাই লৈছোঁ। আৰু এয়া পাতল পাতল মিহি মিহিকৈ এইটো ষ্টাইলত পিঁয়াজ কাটি লৈছোঁ। এয়া এনেধৰণেৰে আদা কাটি লৈছোঁ মিহি মিহিকৈ অকণমান। এয়া জলকীয়া দীঘলে দীঘলে দুফাল কৰি লৈছোঁ। অকণমান চেনি লৈছোঁ, অকণমান নিমখ লৈছোঁ, আৰু এয়া মই কুচকুচ চানা লৈছোঁ। সকলোৰে ঘৰত যেনেধৰণৰ চানা আছে তেনেধৰণে ল'ব পাৰে, এইটো কোনো ধৰা বন্ধা নহয় যে কুচকুচেই ল'ব লাগিব। মই মোৰ ঘৰত কুচকুচ চানা আছে কাৰণে কুচকুচ চানা লৈছোঁ। ঠিক আছে, আমি এতিয়া চানা বনাওঁ। মই এয়া কেৰাহীত গৰম হ'ল কেৰাহী, আৰু মই অলপ ৰিফাইন দি লৈছোঁ। এয়া মোৰ কেৰাহীত ৰিফাইন গৰম হৈ গ'ল। এয়া মই চিৰাকেইটা এনেদৰে ভাজি লৈছোঁ। এয়া অলপ জুইকুৰা মিডিয়ামত দিব লাগে আৰু। এয়া মোৰ চিৰা হৈ গ'ল ভাজি। চিৰাখিনি ভাজি দিওঁ। এয়া এনেদৰে থৈ দিলোঁ। এতিয়া মই নৰসিংহ পাত ভাজিম। এয়া মই নৰসিংহ পাত ভাজিছোঁ। এই চানাটো আপোনালোকে খাব, আমাৰ সদায়তো মানুহৰ ঘৰত হেৰি নাথাকে। ধৰি লওক চিৰা দিবলৈ দৈ এইবিলাককণ লাগিব, গাখীৰকণ লাগিব, সদায় সেইখিনি যোগাৰ নাথাকে। ইফালে আলহীটো আহিছে, পিঠি বনাবলৈও ধৰি লওক আজি মন যোৱা নাই, সেয়েহে মই এই আচাৰটো তৈয়াৰ মানে কি চানাটো তৈয়াৰ কৰিছোঁ। চানাটো মানে আপুনি সন্ধিতে মানে, আৰু আনহাতে চানাটো আনকমন। আপোনাৰ খায়ো ভাল, খাই মানে কি আৰু আপুনি এবাৰ খোৱাৰ পাছত এই চানাটো একচুৱেলি নাম ল'ব লাগিব। মানে কি এয়া মই পিঁয়াজ আৰু আদা আৰু জলকীয়া একেলগে মই ভাজিছোঁ। এয়া একেলগে ভাজি অলপ অলপ মানে ৰঙা পেলাই দিব নালাগে, আৰু কেঁচাৰ হেৰিটোও থাকিব নালাগে। এয়া মই চানা তৈয়াৰ হ'ব। আৰু এই চানাখিনি মানে কি আপুনি গাখীৰ চাহৰ লগতে হওক, লাল চাহৰ লগতে হওক, এতিয়া আলহী প্ৰতিমত বহি আছে, আপুনি ভিতৰতো তৎক্ষণাত বনাই দিব পাৰিব। এয়া মোৰ পিঁয়াজ জলকীয়া আদা হেৰি হৈ গ'ল। ঠিক আছে, মই এতিয়া গেছটো অফ কৰি দিছোঁ। আৰু এই চানাখিনিৰ লগত এয়া চাওক কিমান ধুনীয়াকৈ বস্তুখিনি খৰখৰীয়া হৈ গৈছে, দেখিছেনে? এয়া মই এড কৰিছোঁ অকণমান চেনি অকণমান, আৰু এয়া অকণমান নিমখ। আৰু এই চানাখিনি এয়া মই নৰসিংহ, পিঁয়াজ, আদা আৰু জলকীয়া আৰু এই চানা যে ল'লোঁ সেয়া মই ধুনীয়াকৈ মিহলাই ল'লোঁ, আৰু অকণমান চেনি দিছোঁ, অকণমান নিমখ দিছোঁ। জ্বলা, চেনি, নিমখ, নৰসিংহ আৰু চানা, এয়া চিৰা, এয়া চানা ৰ'ব অকণমান আৰু বাকী আছে। এয়া চাওক মই ধুনীয়াকৈ চানা বনাই আনিলোঁ। এয়া চানা গাখীৰ চাহৰ লগত লৈ আহিছোঁ। এই গাখীৰ চাহেই হওক বা লাল চাহেই হওক আপোনালোকে বৰ ভাল পাব। এই দেখিয়ে খাওঁ খাওঁ লগা নাইনে? ডাৱৰীয়া বতৰত আপোনালোকে চানাটো বনাই ল'ব, আৰু লাল চাহ বা গাখীৰ চাহ একাপ বনাই ল'ব, বহুত ভাল লাগিব জানেনে? খাওক, ইয়াৰ সোৱাদ লওকচোন চানাৰ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ থাকিল।